আধাৰ কাৰ্ড বনাব নোৱাৰা লোকে এতিয়াৰ পৰা বনাব পাৰিব আধাৰ কাৰ্ড। এনআৰচিৰ কাৰণে বন্ধ হৈ থকা আধাৰ কাৰ্ড এতিয়াৰে পৰা বনাব পাৰিব। এনআৰচিত নাম নথকা বহু লোকে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে। এই বঞ্চিত লোকসকলে অতি শীঘ্ৰেই বনাব পাৰিব আধাৰ কাৰ্ড। আগন্তুক 15 দিনৰ ভিতৰত এওঁলোকে বনাব পাৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বাবে ভাল খবৰ। এতিয়া 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ড। এইসকল লোকৰ এনআৰচিৰ সৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই। এনআৰচিত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বাবে ভাল খবৰ। আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা 9,35,682 গৰাকী লোকে এতিয়া লাভ কৰিব আধাৰ কাৰ্ড। 15 দিনৰ ভিতৰতে লাভ কৰিব আধাৰ। এনআৰচি বায়োমেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এইসকল লোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বন্ধ হৈ থকা বাবে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এইসকল লোক। যিসকল লোকৰ এনআৰচিৰ সৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই, এনআৰচিত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড। ভাৰত চৰকাৰে এইসকল লোকৰ আধাৰ কাৰ্ড দিয়াৰ অনুমতি দিছে। ভাৰত চৰকাৰে UIDAIক আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিছে। এনআৰচি আৰু আধাৰ কেন্দ্ৰ এটা হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল। মুখ্যমন্ত্ৰীয়ে কৈছে বহু দিনৰ মূৰত এটা সমস্যাৰ সমাধান হৈছে। আধাৰ কাৰ্ড হোৱাৰ পিছত ৰেচন কাৰ্ডো পাব। আছে লোকসেৱা ভৱনত এক সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্লক হৈ থকা আধাৰ কাৰ্ড কেন্দ্ৰ খুলি দিয়াৰ কথা সদৰি কৰে।